আৰু মই গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাম সংখ্যালঘুসকলক আপোনালোকক ভোট নালাগে নেকি সংখ্যালঘু মানুহে গৌৰৱ গগৈক কলিয়াবৰৰ পৰা ভোট দিয়া নাই নেকি সংখ্যালঘুৰ ভোট লৈ তেওঁ MP হোৱা নাই নেকি যে গৌৰৱ গগৈ সিদিনা সভাপতি হৈছে কংগ্ৰেছৰ এই জাতিৰ এই বিপদকুল সময়ত জাতিৰ বিপদৰ সময়ত গৌৰৱ গগৈ সভাপতি হৈছে তেওঁ ৰাজপাট দখল কৰা নাই এটা ৰাজনৈতিক দলৰ সভাপতিহে হৈছে কিন্তু সংখ্যালঘু এলেকাত বিভিন্ন আতচবাদী পাকাবেদগুৰি সমষ্টিত যি আতচবাদী তেওঁলোকে ফুটাইছে এটা সময়ত সোণাবানু আৰু কমলা খাতুনে তেওঁৰ পৰিয়ালে কান্দি আছে সেই ঠিক একে সময়তেই গয়াকুচি ভক্তডুবা বজাৰত আতচবাদীৰে মানুহ তিষ্কি থাকিব পৰা নাই এইটো কিহৰ ৰাজনীতি যিটো সময়ত প্ৰতিজন কংগ্ৰেছীয়ে প্ৰতিজন UDFৰ মানুহে প্ৰতিজন মানুহে ৰাইজৰ দল বা সকলো দলৰ মানুহে এই ইস্যুটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কথা চিন্তা কৰিব লাগে কিন্তু একাংশ আনন্দ ফূৰ্তিত মজগুল আছে ইয়াতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে আৰু মই গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাম যে আপুনি কলিয়াবৰৰ পৰা দুবাৰ সাংসদ হৈছিল আপুনি সেই কলিয়াবৰৰ মানুহৰ কথা নকৈ আপুনি নিৰ্দিষ্ট এটা জাতিৰ বা নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ বা এটা জনগোষ্ঠীৰ কথা এটা চিঠিৰ জৰিয়তে ডিভোটৰ সমস্যা সমাধানৰ কৰাৰ কথা বিবৃতি দিছিল বা চিঠি প্ৰেৰণ কৰিছিল সংখ্যালঘুসকলক আপোনালোকক ভোট নালাগে নেকি সংখ্যালঘু মানুহে গৌৰৱ গগৈক কলিয়াবৰৰ পৰা ভোট দিয়া নাই নেকি সংখ্যালঘুৰ ভোট লৈ তেওঁ MP হোৱা নাই নেকি তেওঁ কিয় মুছলমানৰ ডিভোটৰ সমস্যা সকলো মানুহৰ সমস্যা সমাধানৰ কাৰণে মাত মাতিব লাগে নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ কাৰণে তেওঁ কিয় মাত মাতে গতিকে গৌৰৱ গগৈক মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁ সভাপতি হৈছে কেইদিন হৈছে সেই কেইদিনৰ পৰা এই ইস্যুটো চলি আছে এই ডিভোটাৰ এই বিদেশী ইস্যুটোক লৈ গৌৰৱ গগৈ নিমাত কিয় আজিলৈকে তেওঁৰ মুখেদি কোনোবা সাংবাদিকে এটা প্ৰশ্ন কৰি তেওঁৰ মুখৰ পৰা এই সমস্যাটোৰ কাৰণে কোনো মাত ওলাব নোৱাৰাৰ কি ৰহস্য আছে ইয়াতে গৌৰৱ গগৈক ইয়াৰ নিজৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে আমি ৰাইজৰ দলে প্ৰত্যাহ্বান জনাইছোঁ অতি সোনকালে তেওঁ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই সমস্যাটোৰ সমাধান সূত্ৰ কি আৰু তেওঁৰ মন্তব্য কি তেওঁ কেনেদৰে সমস্যাটো সমাধান কৰিব বিচাৰে তাৰ স্পষ্ট ধাৰণা অসমবাসী ৰাইজক জনাবলৈ মই প্ৰত্যাহ্বান জনাইছোঁ চাওক ৰাইজৰ দলৰ স্পষ্ট কথা আমি প্ৰতিটো ইস্যু আমাৰ সভাপতিয়ে খুব বলিষ্ঠভাৱে উত্থাপন কৰে DYত এটা ভিডিঅ' ভাইৰেল হৈ আছে তেওঁৰ এই ইস্যুটোক লৈ কি মন্তব্য কি পদক্ষেপ তেওঁ সজোৰে উত্থাপন কৰিছে তেওঁ বাংলাদেশী বিতৰণটো বিচাৰে আৰু বাংলাদেশী বিতৰণৰ নামত যাতে কোনো এজন স্বদেশীক অত্যাচাৰ কৰা নহয় তেওঁ সদম্বে টিভিৰ পৰ্দাত তেওঁ কৈছে গতিকে আমাৰ স্থিতি স্পষ্ট ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো এজন মানুহ অসমত আমি থাকিবলৈ নিদিওঁ এয়া ৰাইজৰ দলৰ সদম্বে আমি ঘোষণা কৰিছোঁ লাগিলে আমি হাতে কামে লাগিম দৰকাৰ হ'লে আমি চৰকাৰক সহযোগিতা কৰিম তথাপি এজনো বাংলাদেশী আমাৰ অসমীয়া ৰাইজে অসমত আমি থাকিবলৈ নিদিওঁ